Hello guys, good morning and welcome back to my YouTube channel. To स्वागत है सबको नवीन वीडियो আৰু এটা আমি শুইছো ভেলাঘৰত তো আজি ভেলাঘৰ লাষ্ট নাইট যেহেতু আজি ভেলাঘৰ পাৰ্টি খোৱা তো তাৰ কাৰণে আমি গুটেখিনি ইয়াত এতিয়া শুইছো তো এতিয়া আমি সব আমাৰ লগৰখিনি যাব বজাৰ কৰিব তো মাংস চাংগ আনিব যাব আৰু আমি অলপ পিছত কাম চাম কৰিম ইয়াত তো ভেলাঘৰত ভাত চাত বনোৱা ৰেডি কৰিম আৰু এফালে গোটেই লগৰখিনি দিছে এফালে এই লগৰখিনি গুটেখিনি और এটা মজাকে ফুৰি আছিল তো আমি এটা উঠিম লাহেকে কাম কাম কৰিম তেতে আমি মিকৰি দি দিম খানা তো কেহা যে খানা লৈ কি থামি কৰি লৈ দিম গো আৰু হৈ গল আমাৰ এটা খানা বনোৱা ষ্টাৰ্ট আৰু এইফালে হৈ আছে মাংস সবজি তো গাহৰি বনি আছে ইয়াত আৰু এইফালে বনাই আছে ৰান্ধনী ধুনীয়াকে গাহৰি এইফালে বিনন্দ কাই মাংস লৰাই আছে ধুনীয়া গাহৰি মাংস আৰু এইফালে ভাত ৰেডি হৈ গল পুৰা বনাই আৰু এইফালে ভেলাঘৰটো এইটোৱে আমাৰ ইমান কষ্ট বনাইছিল তো কালিকে হৈ গল আমাৰ তো ওপৰত আৰু ইমানখিনি বাকি আছে তো এইখিনি খুৰি হয় কি নহয় ভগৱানে জানে আৰু খুৰি যদি হয় আৰু সম্পূৰ্ণ কমপ্লিট হ'ব ঠিক আছে 상가보이 어지 뭐다 어지 뭐라 응고 응고 Tempo. A few moments later. Finally complete হৈ গল আমাৰ মেজিটো তো ইয়াত দিতেন আৰু মই কমপ্লিট কৰিলো ফাইনালি তো ওপৰ ফালে ফালে কাৰ লাগি আছে তো ধুনীয়াকে তো এইফালে তলৰ ফালে বম তো হৈ গল আৰু কমপ্লিট তো এতিয়া আমি ভাতটো খাম ওইটো চাই লওঁ এবাৰ তলৰ পৰা দেখাই দিছোঁ ভালকে
আৰ্মি বয় আৰ্মি ভাইটিকেইটা মানে আহিছে তো এইবাৰ যিহেতু মেট্ৰিক এক্সাম দিব তো ভাইটিহঁতে তো সেইকাৰণে মেজিত সেৱা কৰি গৈছে তো নমস্কাৰ হৈ গ'ল ভাত খাব তো এইফালে খানা আহি গ'ল ধুনীয়াকৈ এইফালে ভাইটিকেইটা লগত আৰু এইফালে আহি গ'ল স্পেচিয়েল মাংস চব্জি বঢ়িয়া 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 আৰু এইফালে সকলো বহি আছে ধুনীয়াকৈ তো মজাকৈ খাব এতিয়া আৰু মাংস মাংস ক'ব পাহৰি হ'ব মৰ্ণিং তো আমি এটা আহি গ'লো কাঠৰ মেজি জ্বলাবৰ কাৰণে এইফালে জ্বলাবৰ কাৰণে পুৰা প্ৰস্তুতি চলাই আছে তো চাই লাগে বাৰু ধুনীয়াকৈ আৰু এইফালে ষ্টাৰ্ট হৈ গ'ল জ্বলি যোৱা জ্বলি গৈ আছে তলৰ পৰা জুই পুৰা কিন্তু হেভি জ্বলি গৈছে একদম জ্বলোৱা আৰম্ভ কৰিছিলোঁ তো ইমানখিনি পায়ে গ'ল জ্বলি তো ফটাফটি জ্বলি গৈছে একদম আৰু এইফালে জুই ফুৱা মানুহ এইটো ৰাতি ভেলাঘৰত শুই থকা এইটো অৱস্থা আৰু আমাৰ জুই জ্বলি খতম হ'ব হ'ল আজিলৈ ভিডিঅ'টো ইমানতে খতম কৰোঁ তো ভিডিঅ'টো বেছি দীঘল কৰিবলৈ আৰু নাই তো ইমানতে টাটা বাই বাই আকৌ লগ পাম আকৌ নতুন এটা ভিডিঅ'ত